অসমীয়া টিভি জগতৰ এখন জনপ্ৰিয় ধাৰাবাহিক হ'ল বেহাৰবাৰী আউটপোষ্ট। বেহাৰবাৰী আউটপোষ্টৰ এটা চৰিত্ৰত অভিনয় কৰিছে লাহনে। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক জনাম লাহনৰ প্ৰকৃত নাম কি আৰু তেওঁৰ জীৱনৰ কিছুমান আপোনালোকে নজনা কথা। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে আমাৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। লাহনৰ প্ৰকৃত নাম হ'ল ত্ৰিদীপ লাহন। তেওঁৰ জন্ম হৈছিল ডিব্ৰুগড় মেডিকেল কলেজত, কিন্তু তেওঁৰ আচল ঘৰ হ'ল শিৱসাগৰত। ত্ৰিদীপ লাহনৰ শিক্ষাগত অৰ্হতা হ'ল BSc গ্ৰেজুৱেট। তেওঁৰ পৰিয়ালত তেওঁৰ মাতৃৰ লগত তেওঁৰ ভগ্নী এগৰাকীও আছে। ভগ্নীগৰাকীৰ বৰ্তমান যোৰহাটত বিবাহ হৈছে। তেওঁ এজন ভাল অভিনেতাৰ লগতে তেওঁ এজন ভাল স্ক্ৰিপ্ট ৰাইটাৰ আৰু এজন ডাইৰেক্টৰো হয়। তেওঁৰ শেহতীয়া ছবিখন হ'ল নয়ন নীলিমৰ বন্ধু ছবিখন। 2013 চনত তেওঁৰ এখন ছবি শুভ মুক্তি পাইছিল আৰু ছবিখনৰ নাম আছিল চিয়ৰ। এই ছবিখনত কৰা তেওঁৰ অভিনয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। এই ছবিখনত তেওঁ কৰা অভিনয়ে দৰ্শকৰ মনত এক গভীৰ সাজ বহুৱাবলৈ সক্ষম হৈছিল। ত্ৰিদীপ লাহনে জনায় যে তেওঁ কুকিং কৰি খুবেই ভাল পায়, সেয়েহে কুকিংটো তেওঁৰ হবি। লগতে তেওঁৰ প্ৰিয় খাদ্য কি বুলি সোধাত তেওঁ ক'লে যে তেওঁ গাহৰি আৰু চাওমিন খুবেই ভাল পায়। এই দুয়োটা তেওঁৰ প্ৰিয় খাদ্য। আজিৰ বাবে ভিডিঅ'টো আছিল ইমানখিনিয়ে। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।